গড়েশ্বৰত খুকলাইনৰ ভয়ংকৰ ৰূপ বাৰহনী পানীয়ে চপৰা চপৰে খহাইছে নৱনিৰ্মিত মথাউৰি যিকোনো মুহূৰ্ততে মথাউৰি ছিঙি ভয়ংকৰ পৰিস্থিতি সৃষ্টি হোৱাৰ সম্ভাৱনা মথাউৰি ছিঙিলে মুহূৰ্ততে জলমগ্ন হৈ পৰিব কেইবাখনো গাঁৱৰ শ শ পৰিয়ালৰ লগতে বিস্তৃত কৃষিভূমি স্থানীয় ৰাইজৰ সহযোগত ঠিকাদাৰ আৰু জলসম্পদ বিভাগে ক্ষিপ্ৰতাৰে চলাইছে খহনীয়া ৰোধৰ প্ৰচেষ্টা ভাদমহীয়া বানে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে বাক্সা জিলাৰ গড়েশ্বৰ ৰাজহ চক্ৰৰ টেঙাবাৰী গাঁৱৰ দিগপাৰত খুকলাইনৰ বাৰহনী পানীয়ে সৃষ্টি কৰিছে আতংক চপৰা চপৰে খহিছে নৱনিৰ্মিত মথাউৰি বৰ্তমানেও স্থানীয় লোকৰ সহযোগত জলসম্পদ বিভাগৰ অভিযন্তা আৰু ঠিকাদাৰে অব্যাহত ৰাখিছে মথাউৰিৰ খহনীয়া ৰোধৰ প্ৰচেষ্টা গড়েশ্বৰৰ পৰা বিজয় ৰাজবংশীৰ ৰিপোৰ্ট আপোচবিহীন সংবাদ টেঙাজাৰ দীপাৰ চুবুৰী আৰু আমাৰ আজি শুক্লা নদী বনবাৰী আৰু আমাৰ দীপাৰ সীমা বাহিনী তাতে আমাৰ যিটো নেকি আমাৰ শুক্লা টাৰ্ণিং পইণ্ট এইখিনিত তাৰমানে আজি ৰাতি বহুতখিনি বৰষুণ দিয়াৰ পিছত গৰাখহনীটো বেছি হৈ গৈছে ইয়াৰ কাৰণে আমি আজি সকলো ৰাইজে আহি আৰু লগতে আমাৰ যোন ঠিকাদাৰে কৰিছিল আৰু এইখিনি আমি যিখিনি ইমাৰ্জেঞ্চি প্ৰটেকশ্যন তাৰ কাৰণে আমি বহুতখিনি লাগি আছোঁ এতিয়ালৈকে আমাৰ যি ধৰণৰ পানী আহি আছে কমা নাই এতিয়ালৈকে যদি আমি এইখিনি অনুৰোধ জনাব খোজোঁ যে চৰকাৰক পানী যদি কমে আমাক প্ৰটেকশ্যনটো ভালদৰে দিব লাগে আৰু যাতে আমাৰ এই মাথাউৰিটো ভাঙি যিখিনি গাঁও আছে এইফালে যাতে কাৰো ক্ষতিপূৰণ নহয় আৰু আমাৰ ইফালে এই বছৰত বহুতখিনি ধান খেতি কৰা গৈছে আৰু বহুতখিনি হাজাৰ হাজাৰ মানুহ লাখ লাখ টকা লছ হ'ব এইটো যদি মাথাউৰি ভাঙে তাৰ কাৰণে মই দিগপাৰ গাঁৱৰ বাসিন্দা হৈ এইখিনি অনুৰোধ জনালোঁ যে আমাক প্ৰটেকশ্যনটো তাৰমানে অহা দিন যেতিয়া ভাল আহে এইখিনি আমাক ভালকৈ প্ৰটেকশ্যনটো লাগে।